মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ আমাৰ এই চেনেলত উপলব্ধ ভিডিঅ' মোৰ যদি ভাল লাগে তেতিয়াহ'লে কৰি ল'ব চেনেল সাবস্ক্ৰাইব লাইক প্ৰেছ দ্য বেল আইকন শ্বেয়াৰ আজি মই আগবঢ়াম ষ্টেণ্ডাৰ্ড ফৰ্মখন গেজেটেড 9 আসাম গেজেটেড পাৰ্ট 9ৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম সকলোৱে চিনি পায় বুলি মই ভাবিছোঁ ষ্টেণ্ডাৰ্ড ফৰ্মখন আসলতে কেনেকৈ ফিল আপ কৰা হয় আমাৰ মাজত বহুতেই কনফিউজ থাকে সেই কনফিউজখিনি আঁতৰাবৰ কাৰণে মই আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেকৈ আমি ইয়াতে লিখা যায় টু দি name of the post department of this office ... name present address permanent address father's name address place of birth including police station and district and PO. Are you citizen in India? If so, how? Copy of citizen certificate should be enclosed where necessary. Education qualification and also the name of full address, other qualification, 9 community, state your religion. Are you a member of scheduled caste, scheduled tribe? Answer yes or no. If give particulars supported by certificate, copy of which should be enclosed. Number 10, age on the 1st January 2020 hobo. According to SSLC certificate, copies should be enclosed. Present occupation if any, previous appointment held if any. Are you a temporary related person in temporary department of Govt of Assam? Answer yes, no. State particulars. Are you trained in a number of national corps, territorial army to train home guards and civil defense voluntaries? If so, give particulars. Employee registration number, whether the GOP, semi-GOP employee, if any, family, if any. Particulars and source as family like relationship, name of job, pay down, place of posting, permanent, temporary, etc. should be finished. Family income certificate from enclosed. Gaon Panchayat, SD, SDO, clerical office and finished. Examination center. Tolotanot, I am a candidate for the post of dash and started above the true to the best of my knowledge on behalf. In case of any false statement, I am liable to any action the government deem fit and poor. Treasury Salon of rupees attached herewith. To be filled by the candidate, date, place, signature and candidate. আহকচোন এই সকলোবিলাক আমি কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকৰ আগত প্ৰচেছ দাঙি ধৰোঁ সকলোৱে বুজি পাব তেতিয়া আৰু কাকো নুহুদাকৈ কাকো নোকোৱাকৈ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিবলৈ শিকে বহুত ভাল কথা আসলতে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন এপ্লাই কৰিবলৈ আনৰ ছাপোৰ্ট লোৱা হয় এই ছাপোৰ্টখিনি নোলোৱাকৈ আমি কেনেদৰে নিজেই এক্টিভ হৈ ফৰ্মখন ফিল আপ কৰি আমি কোনো চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব বিচাৰিলে কৰিব পাৰিব লাগিব আৰু এনক্লোজ ডকুমেণ্টছ কি লাগে মই সকলোবিলাক ইয়াত আলোচনা কৰিম কি ডকুমেণ্টছ আমাৰ ইম্পৰ্টেণ্ট কি আপোনালোকে নাই ওলোৱা যদি ওলোৱাৰ প্ৰয়োজন আছে মই সকলোবিলাক প্ৰথমতে আপোনালোকক কৈ ল'ব বিচাৰোঁ আহকচোন কি আপোনাক ডকুমেণ্টছ দৰকাৰী ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ কাৰণে মই কওঁ নাম্বাৰ 1 আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড এডমিট কাৰ্ডখন লাগিবই নাম্বাৰ 2 PRC কোনোৱে যদি উলিওৱা নাই PRCখন অনলাইন কৰিব লাগে অনলাইন কৰি ল'ব নাম্বাৰ 3 PRC লগাৰ পিছতে আপোনাক কি লাগে আৰু ডেট অফ বাৰ্থ DOB বুলি আহে ডেট অফ বাৰ্থ যদি চাৰ্টিফিকেট আছে তো আজিকালি কি হয় এডমিট বা আপোনাৰ পাছ কৰা যোনখন চাৰ্টিফিকেট থাকে সেইখনতে আপোনাৰ ডেট অফ বাৰ্থটো থাকে সো ডেট অফ বাৰ্থ চাৰ্টিফিকেটখনৰ প্ৰয়োজন অনুভৱ নহয় তথাপিও আজিকালি ডেট অফ বাৰ্থ চাৰ্টিফিকেটখনৰ প্ৰয়োজন অনুভৱ কৰা হৈছে নেক্সট মই আৰু কি লাগে কওঁ আপোনাক নাম্বাৰ 4তে যদি মই কওঁ আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন যোনটো কাষ্ট হয় যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে যদি আপুনি OBC MOBC SC ST এই সকলোবিলাকৰ কাৰণে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব এইটো এটা ইম্পৰ্টেণ্ট হয় নাম্বাৰ 5 হৈছে আপুনি এক্সচেঞ্জ অফিচত নাম ৰেজিষ্টাৰ কৰিছেনে
এক্সচেঞ্জ আপোনালোকে এক্সচেঞ্জ অফিচত নাম যদি ৰেজিষ্টাৰ কৰিছে তো তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাষ্ট বি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু লাগেই চ' আপোনালোকে মেট্ৰিক যদি পাছ কৰিছে এক্সচেঞ্জ অফিচত গৈ SSLCৰ কাৰণে ফিল আপ কৰি ল'ব হায়াৰ ছেকেণ্ডেৰী যেতিয়া পাছ কৰিব হায়াৰ ছেকেণ্ডেৰীখন ফিল আপ কৰিব গ্ৰেজুৱেট যেতিয়া হ'ব তেতিয়া আপুনি গ্ৰেজুৱেটৰ কাৰণে এপ্লাই কৰিবগৈ যদি মাষ্টাৰ ডিগ্ৰী কৰে তেতিয়া আপুনি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সকলোবিলাক এক্সচেঞ্জ অফিচত আপুনি ডকুমেণ্টছ লৈ গৈ লাইক বি অৰিজিনেল লৈ যাব অৰিজিনেল ডকুমেণ্টছখিনি তাতে চাই তো এক্সচেঞ্জ অফিচত আপোনালোকে নামটো প্ৰথমতেই ভৰাই লওক সকলোৰে সুবিধাৰ্থে কাৰণে আহক আমি আজি ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেদৰে এপ্লাই কৰিব লাগে সেই প্ৰচেছটো মই আপোনালোকৰ আগত নেক্সট প্ৰচেছ সেইটো দেখাওঁ আহকচোন চাওঁ মাষ্ট বি গেজেটেড 9ৰ এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে আপোনাক এখন ফটো লাগে পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ এখন আপুনি বনাই ল'ব পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফখন লাগিবই আপোনাক এখন আপুনি দিবই লাগিব নেক্সট আহিল 2D আমি ডিৰ পিছত কি লিখিম যোনখন ফৰ্ম আপুনি চৰকাৰী পূৰাবলৈ বিচাৰিব সেই ফৰ্মখনত যালৈ আপুনি এড্ৰেছ কৰিব সেই এড্ৰেছটো আপুনি ইয়াতে ৰাইট কৰিব লাগিব সাপোজ ফৰেষ্টলৈ আপুনি এপ্লিকেশ্যন কৰিব 2D ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম ঠিক আছে যদি আপুনি পুলিচত কৰিব বিচাৰিছে 2D হেডকোৱাৰ্টাৰ পুলিচ অফ গুৱাহাটী সাপোজ এনেকৈ যোনটো 2D থাকিব যালৈ আমি ফৰ্মখন পঠিয়াম তেখেতলোকৰ এড্ৰেছটো আমি ইয়াতে ৰাইট কৰিব লাগিব সেকেণ্ড আপুনি দেখিছে নেম অফ দ্য পোষ্ট আপুনি কোনোবা এটা পোষ্টত এপ্লাই কৰিব বিচাৰিছে ফৰেষ্টৰ যেনিবা গাৰ্ডৰ পোষ্ট আহিছে তো আপুনি ইয়াতে এপ্লাই কৰিব নেম অফ দি পোষ্ট গাৰ্ড আপুনি ইয়াত ফিল আপ কৰিব লাগিব গাৰ্ড ডিপাৰ্টমেণ্ট অব্লিক পোষ্ট আপুনি কোনটো ডিপাৰ্টমেণ্টত কৰিব তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্ট এইখিনিলৈকে সকলোৱে বুজিছে 2D নেম অফ দি পোষ্ট ডিপাৰ্টমেণ্ট এইখিনি বুজি পালে এই পাৰ্টটো মই বুজাই দিব পাৰিবলৈ সক্ষম হৈছোঁ বুলি আপোনালোকক ভাবিছোঁ এই পাৰ্টটো মই আপোনালোকক বুজাই দিছোঁ নেক্সট প্ৰচিডিঅ'ৰ পিনে মই যদি চাওঁ নেক্সট প্ৰচিডিঅ'ৰ আপোনালোকৰ আগত দেখাওঁ নেক্সট আহিছোঁ নেম ইন ফুল ব্লক লেটাৰ্ছ আপুনি এই ফৰ্মখন ফিল আপ কৰোঁতে আপোনাৰ নামটো হওক যোনবিলাকেই নহওক আপোনালোকে কেপিটেল লেটাৰ্ছ লিখিবলৈ চেষ্টা কৰিব সৰু ফলা নিলিখিব ভুল নকৰিব লিখাত যদি ভুল হ'লে কটাকটি নকৰিব ফৰ্মখন এক্সচেঞ্জ কৰি দিব ঠিক আছে অকমান কটাকটি আপোনালোকক নিগেটিভ মাৰ্কিং আনি দিয়ে আৰু ফৰ্মখন বহুত দম খায় ভুল হোৱা বেয়া হোৱা লেটাৰ হোৱা ফৰ্মখন আচলতে এৰিহে চলা যায় সেইটো কাৰণে কৈছোঁ আপোনালোকে ভুল অভাৰৰাইট কোন নকৰিব ফৰ্মখনত লাগিলে এক্সচেঞ্জ কৰি দিব ফৰ্মখন ঠিক আছে নেম ইন ফুল ব্লক লেটাৰ্ছ আপোনাৰ নাম সাপোজ ৰাম তো আপুনি ইয়াতে ৰাম লিখিব আৰু অভাৰৰাইট নকৰিব ৰাম শৰ্মা সাপোজ আপুনি এনেকৈ লিখিব আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আছে এড্ৰেছৰ আপোনাৰ গাঁওখনৰ নামটো আপুনি প্ৰথমতে ইয়াতে গাঁওখনৰ নামটো কেপিটেল লেটাৰ্ছত লিখিব গাঁওখনৰ নামটো আপোনাৰ টাউন যি পৰে সেই টাউনখন লিখিব সাপোজ আপুনি যোৰহাট টাউনৰ হয় যোৰহাট লিখিব ইয়াতে নেক্সট আহিলে পাৰ্মানেণ্ট এড্ৰেছ আচলতে এই এড্ৰেছটো হৈছে আপুনি যোনটো ঘৰ আপোনাৰ য'ত আছে তাৰ এড্ৰেছটো যদিহে আপুনি ঘৰ আপোনাৰ ক'ৰবাত যোৰহাটত আপুনি আছে গুৱাহাটীত কোনোবা এটা জেগাত কামৰ সূত্ৰে তো আপুনি আপোনাৰ কলিং লেটাৰখন আপোনাৰ গাঁৱৰ ঘৰত আহিলে আপোনাৰ দিবলৈ বা আপোনালৈ আকৌ কুৰিয়াৰ কৰিবলৈ টাইম লাগি যাব সেইটো কাৰণে আপুনি পাৰ্মানেণ্ট এড্ৰেছটো কি কৰিব ঘৰৰ এড্ৰেছটো দিব প্ৰেজেণ্ট এড্ৰেছটোত আপুনি যোনডোখৰ জেগাত আছে বৰ্তমান চাকৰি সূত্ৰে হওক কামৰ সূত্ৰে হওক বা বেলেগ কাৰণৰ সূত্ৰতে হওক পঢ়াৰ সূত্ৰতে হওক তো আপুনি প্ৰেজেণ্ট যোনডোখৰত আছে সেইডোখৰ জেগাডোখৰ নামহে দিব বাকী গাঁও এইবিলাক তেতিয়া এইটো জেগাত দিব পাৰ্মানেণ্ট এড্ৰেছ আপুনি সদায় এইটো জেগাত থাকিব বিচাৰে আৰু প্ৰেজেণ্ট এড্ৰেছ হৈছে আপুনি এইডোখৰত আছে বৰ্তমান এইডোখৰত আছে কিন্তু কাইলৈ ইয়াতে আহি যাব আপুনি চ' আপুনি এইটোকা আপুনি চাই ল'ব আপুনি ক'ত আছে যদিহে একে ঘৰৰ পৰাই
আবেদন কৰিছে তো তেতিয়া ঘৰৰ এড্ৰেছ দুইটা জেগাতে সেম লিখিব ইয়াতে কিন্তু বহুতে লিখি দিয়ে ডু বুলি লিখি দিয়ে এই ডু কৰি আপুনি ভুল কৰিব নিবিচাৰিব ডু এটো কাৰণে নাখাতে আসলতে আপোনাক লিখিবলৈ যেহেতু জেগা দিছে আপুনি লিখিবলৈ চেষ্টা কৰিব লাগিব লিখিবই লাগিব ডুৰ ইয়াত অৰ্থ নাহে গতিকে ডু কেতিয়াও দি আপুনি ফৰ্মখন নষ্ট নকৰিব বা সেই সুবিধাখন আপুনি নষ্ট নকৰিব ডু কেতিয়াও ৰাইট নকৰিব আপুনি দৰকাৰ পৰিলে 2 মিনিট টাইম বেছিকৈ ল'ব ফৰ্মখন পঠিওৱাত গতিকে দুইটা এড্ৰেছ আপুনি সম্পূৰ্ণ হাতেৰে হেণ্ড ৰাইটিং কৰি ফিল আপ কৰিব বুলি মোৰ আশা থাকিল আহক নেক্সট পৰ্যায়ত আগবাঢ়ো নেক্সট আছে নাম্বাৰ 4ত আপোনাৰ দেউতাৰ নামটো ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ আপোনাৰ দেউতাৰ নামটো লিখিতেও সাপোজ আপোনাৰ দেউতাৰ নামটো হৈ গৈছে ৰাজেশ তো মিষ্টাৰ নিলিখিব ৰাজেশে লিখিব কেপিটেল লেটাৰ্ছতে মই সম্পূৰ্ণ ফিল আপ কৰি লগাইছোঁ ৰাজেশ শৰ্মা সম্পূৰ্ণ কেপিটেল লেটাৰ্ছতে লিখিব ঠিক আছে প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন আপুনি যোনডোখৰত জন্মগ্ৰহণ কৰিছে তাৰ থানা কি কোনডোখৰ জেগাত জন্মগ্ৰহণ কৰিছে ডিষ্ট্ৰিক্ট কি হয় পোষ্ট অফিচ কি হয় সকলোবিলাক যেনেকৈ আপোনাৰ এড্ৰেছটো তেনেকৈ আপুনি লিখিব লাগিব প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট পিঅ সকলোবিলাক আপুনি ইয়াত সেম লিখিব লাগিব লিখিবই লাগিব এইডোখৰত নেক্সট 6 নম্বৰলৈ যদি মই আহোঁ আৰ ইউ চিটিজেন অফ ইণ্ডিয়া এণ্ড ইফ চ' হাউ আপুনি তেতিয়া এইডোখৰত কৈছে আপুনি যদি নিজকে ইণ্ডিয়ান চিটিজেন বুলি কয় কিহৰ ভিত্তিত ক'ব আপুনি তেতিয়া আপুনি ক'ব লাগিব মোৰ জন্মৰ সূত্ৰেহে মই ক'ব বিচাৰোঁ তো লিখিব লাগিব ইয়াতে বাই বাৰ্থ আপুনি কেপিটেল লেটাৰ্ছত লিখিব বাই বাৰ্থৰ সূত্ৰে মোৰ জন্ম অধিকাৰৰ সূত্ৰে মই ক'ব বিচাৰোঁ যে মই চিটিজেন অফ ইণ্ডিয়াৰ হয় বুজি পাইছে আপোনালোকে নেক্সট আহিব 7 নম্বৰ এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড অলছ' দি নেম অফ ফুল এড্ৰেছ এই কথাটো মই আপোনাক ভালদৰে ক'ব বিচাৰোঁ যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়া আপুনি কোনডোখৰ বা কোনখন কলেজৰ পৰা কৰিছে কোনডোখৰত কলেজখন আছে সকলোবিলাক আপুনি ইয়াত এড্ৰেছৰ সৈতে ফিল আপ কৰি দিব লাগিব 7 নম্বৰটো আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন কোনখন কলেজৰ পৰা লৈছে কোনখন স্কুলৰ পৰা লৈছে আৰু স্কুলখন ক'ত অৱস্থিত সকলোবিলাক এপ্লাই ইয়াত ভৰাব লাগিব আপোনালোকে যদি 8 নম্বৰলৈ আহোঁ আদাৰ কোৱালিফিকেশ্যন মানে কি আদাৰ কোৱালিফিকেশ্যন মানে হৈছে আপুনি পঢ়াৰ লগতে আপুনি অন্যান্য কিবা কৰিছে নেকি যেনে NCC যেনে কম্পিউটাৰ যেনে ITI এনেকুৱা ক্লাছবিলাকক যিটো পঢ়াৰ বাদে এডুকেশ্যনৰ চাৰ্টিফিকেটখনত এনক্ল'জৰ বাদে আদাৰ আপোনাৰ নলেজ থাকে সেই নলেজবিলাকক আপোনাক আদাৰ কোৱালিফিকেশ্যনত দিছে তো আপোনাৰ যদি তেনেকুৱা কিবা থাকে তো আপুনি ইয়াতে ৰাইট কৰিব হয় ইয়াতে কম্পিউটাৰ লিখিব টেলি লিখিব আপোনাৰ যি লৈছে আপোনাৰ যি আছে সকলোবিলাক লিখিব নেক্সট নাম্বাৰ 9 কমিউনিটি বুলি ক'লে আপুনি কোনটো কমিউনিটি হয় এইটো ইয়াতে ৰাইট কৰিব লাগিব কমিউনিটি ইয়াত যেহেতু কমিউনিটি দিছে নাম্বাৰ A B দি দিছে দেখিছেনে ষ্টেট ইয়ৰ ৰিলিজন তেতিয়া লিখিব লাগিব হিন্দু মই যেহেতু হিন্দু সেইটো কাৰণে হিন্দু লিখিছোঁ ইয়াত শৰ্মাৰ নামত কৈ আছোঁ তো হিন্দু আপুনি মুছলিম হ'ব পাৰে আপুনি খ্ৰীষ্টান হ'ব পাৰে আপুনি বেলেগ ধৰ্মৰ হ'ব পাৰে যিটো যাৰ যি ধৰ্ম হয় ফিল আপ কৰিব ইয়াত কোনো কথা নাই ধৰ্মটো আপোনাৰ ৰিলিজনটো আপুনি এপ্লাই কৰিব আৰ ইউ এ মেম্বাৰ অফ শিডিউল কাষ্ট আপুনি যদি বেলেগ ট্ৰাইবৰ হয় বেলেগ কাষ্টৰ হয় যেনে ছাপ'জ SC ST হয় তো আপুনি ইয়াতে লিখিব SC ST যি হয় আপোনাৰ লিখিব কমিউনিটি আপোনালোকে সেইটোকা জেগাত ইণ্ডিয়ান লিখি দিব আপুনি কমিউনিটিত ইণ্ডিয়ান লিখিব আৰু ৰিলিজন ইন হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক বৌদ্ধ হওক যি হয় লিখিব শিডিউল ট্ৰাইবৰ যদি হয় SC ST লিখিব বাকী আদাৰৱাইজ যদি নহয় ন লিখি দিব ইয়াতে ফিল আপ কিন্তু কৰিব কোনো এটা জেগা ব্লেংক যাতে নাযায় তালৈ আপুনি যলৈ এপ্লাই কৰিছে তাত যাতে ব্লেংক নাযায় সেইটো কাৰণে আপুনি গুৰুত্ব দিব ব্লেংক যাতে কৰি পঠিয়ায় আহক আমি নেক্সট আমি কি আছে চাওঁ এতিয়া আহিলোঁ আমি 10 নম্বৰটোৰ পিনে 10 নম্বৰটোত কি কৈছে চাওক
এজ অন 1 জানুৱাৰী এইটো যে 20 দিছে বাকীকণ নাই দিয়া ইয়াৰ মিনছ কি আপুনি কোনটো ইয়েৰত বৰ্তমান আছে আপুনি চাপ'জ এতিয়া 2020 আছে আপুনি 2020 লিখিব লাগিব ইয়াতে এটা 20 দিয়া আছে বাকী 20টো আপুনি ইয়াত লিখিব লাগিব যদি 21 লৈ গুচি যায় তেতিয়া 21 2 লৈ গুচি গ'লে 22 এনেকৈ আপোনালোকে লিখিব লাগিব ঠিক আছে একৰ্ডিং টু SSLC চাৰ্টিফিকেট কপি শুড বি এনক্লোজ আপুনি ইয়াতে আপোনাৰ বৰ্তমানলৈকে ডেটটো কিমান আছে সিমান লিখি দিব সাপোজ আপোনাৰ আজিলৈকে 17 বছৰ হৈছে 18 বছৰ হৈছে 15 বছৰ হৈছে 20 হৈছে 21 হৈছে আপুনি ইয়াতে লিখি দিব বোলে মোৰ সাপোজ 20 বছৰ হ'ল তো আপুনি ইয়াৰ লগত ডেট অফ বাৰ্থ সাৰ্টিফিকেটখন আপুনি গাঁঠি দিব লাগিব আৰু আজি ডেটলৈকে ক্যালকুলেশন কৰি 20 বছৰ হৈছে নে নাই উলিয়াই দিব লাগিব আপুনি আৰু আপোনাৰ এডুকেশ্যন SSLC চাৰ্টিফিকেটখনৰ মতে হয় নাই এটো গাঁঠি দিব লাগিব আপুনি এনক্লোজ কিন্তু তাৰ কাৰণে কৰিব লাগিব আপুনি ঠিক আছে মই কোন মুছি লওঁ নেক্সট টু যদি মই আপোনালোকক চাওঁ প্ৰেজেন্ট অকুপেশন ইফ এনি আপুনি চাকৰি সূত্ৰে বা চাকৰি কৰবাত কৰি আছে নেকি কিবা কাম কৰি আছে নেকি ইফ এনি যিকোনো হ'ব পাৰে প্ৰেজেন্ট অকুপেশন ইফ এনি যদিহে আপুনি কৰি আছে তেতিয়া ইয়েস লিখিব তাৰ কিবা এখন কাগজ থাকিব সেই কাগজখন ডকুমেন্টছখন আপুনি গাঁঠি দিব আৰু কোড কৰি আছে এটো লিখিব সাপোজ অইল ইণ্ডিয়াত কৰি আছে প্ৰাইভেট কে হক অইল ইণ্ডিয়া তেতিয়া অইল ইণ্ডিয়া লিখিব বা আপুনি সিকিউৰিটি গাৰ্ড কৰি আছে তো সিকিউৰিটি গাৰ্ড লিখিব একো লাজ কৰিব দৰকাৰ নাই সিকিউৰিটি কৰি আছে সিকিউৰিটি গাৰ্ড লিখিব প্ৰিভিয়াস এপইন্টমেন্ট হেল্ড ইফ এনি এ ফৰ্মখন এপ্লাই কৰাৰ আগতে আপুনি প্ৰিভিয়াস এপইন্টমেন্ট কোবাত লৈছিলে নেকি তেতিয়া লিখিব নো আৰু যদি লৈছে তেতিয়া লিখিব ইয়েস কিন্তু কোৰ্ট এপইন্টমেন্ট লৈ থৈছে আপুনি হেতু লিখিব সাপোজ BSF ত হ'ব পাৰে পুলিচত হ'ব পাৰে ফৰেষ্টত হ'ব পাৰে তো আপুনি বেলেগ এটা হাই ৰেংকৰ পোষ্ট এপ্লাই কৰিছে তাত যাব বিচাৰিছে তো তেতিয়া কোবাত যদি এপইন্টমেন্ট লৈ আছে তো আপুনি হেতু পুৰাব লাগিব প্ৰেজেন্ট অকুপেশন ইফ এনি আৰু প্ৰিভিয়াস এপইন্টমেন্ট ইফ এনি এই দুটা পাই একে হয় আপোনালোকে ফিল আপ কৰিব নেক্সট আমি 13 নম্বৰটোলৈ আহো Are you a temporary or relevant personnel of temporary department of God? এটো এটা সেম yes or no কৰি পিনি কৰিব লাগে এই তিনটা একেই থাকে 14 নম্বৰটোত আহিছো 14 নম্বৰটোত কৈছে Are you trained in or a member of national corps of territorial army trained home guards civil defense volunteers if so particles আপুনি NCC কৰিছিল নেকি যদি NCC কৰিছে ভাল কথা তো টেৰিটৰিয়েল আৰ্মি কেতিয়াবা ট্ৰেইনিং কৰিছে নেকি যদি কৰিছে ভাল কথা ট্ৰেইন হোমগাৰ্ডৰ ট্ৰেইনিং কৰিছে নি হেতু হ'ব পাৰে সিভিল ডিফেন্স ভলন্টিয়াৰ নেকি আপুনি হেতু হ'ব পাৰে যদি হয় আপুনি ইয়াতে আপোনাৰ হেতুকা ডেফিনেশন দাঙি ধৰিব যদি নাই নো লিখিব ঠিক আছে মই যে ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন এক্সচেঞ্জ অফিচৰ কথা কৈছিলো এইটো সব এই পইণ্টটো 15 নম্বৰটো মাষ্ট বি ইম্পৰ্টেন্ট এই নম্বৰটো যদি আপোনাক মই কৈছো বাৰে বাৰে এটা ঘৰো খালি যাবলৈ নিদিব তো এই এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনাৰ যদি নাথাকে তো এইটোকা ব্ল্যাঙ্কে গুচি যাব সো এটোৰ কাৰণে আপুনি আপোনাৰ যোনটো জিলা হয় যোনখন জিলা হয় সেই জিলাখনৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নাম্বাৰ কাৰণে আপুনি যাব হেতু অফিচত নিৰ্দিষ্ট অফিচটোত গৈ আপুনি এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নাম্বাৰটো কালেক্ট কৰি ল'ব ঠিক আছে তো আমি আগবাঢ়ো নেক্সট কি আছে চাবৰ কাৰণে নেক্সট আহিছো 16 নম্বৰটো 16 নম্বৰটো কৈছে whether there is any govt semi govt employees in family if any particulars of such family member like relationship name of the job pay down place of posting permanent temporary etc should be furnished আপোনাৰ ঘৰৰ এই পইণ্টটো এটুকে কৈছে আপোনাৰ ঘৰৰ কোনো মেম্বাৰে কৰবাত চাকৰি কৰিছে নেকি কৰবাত কিবা কৰি আছে নেকি সেমি গভট হক যদি কৰি আছে তো আপুনি তাৰ পাৰ্টিকুলাৰস কি পোষ্টত আছে দিব লাগিব আৰু সেই ব্যক্তিজন আপোনাৰ ৰিলেশন কি হয় ফাদাৰ হয় মাদাৰ হয় ৱাদাৰ হয় যি হয় দিব লাগিব নেম অফ দি পোষ্ট কোনটো পোষ্টত কৰি আছে পে ডাউন কিমান তেখেতলোকে স্যালাৰি কিমান পায় প্লেস অফ পোষ্টিং তেওঁ কোনডখত বৰ্তমান জবত আছে হেৰ পোষ্টটো পাৰ্মানেন্ট নে টেম্পৰাৰী আপুনি ইয়াতে লিখিব লাগিব ইউ ৰাইট ডাউন ওকে নম্বৰ 17 ফেমিলিজ ইনকাম সাৰ্টিফিকেট ফ্ৰম আপোনাৰ ফেমিলিৰ এখন ইনকাম সাৰ্টিফিকেট
উলিয়াব পাৰে আপোনাৰ গাঁৱে দিব আপোনাক ডিচিয়ে দিব আপোনাক এছডিঅ'য়ে দিব আপোনাক সাৰ্কুল অফিচে দিব এইকেইটাৰ পৰা আপোনালোকে এখন ফেমিলি ইনকাম সাৰ্টিফিকেট উলিয়াব লাগিব আপোনাৰ সাপোজ ফেমিলি বছৰেকত 3 লাখ টকা ইনকাম হয় 2 লাখ টকা হ'ব পাৰে তো এইটো ভেৰিফাই কৰি দিব গাঁও পঞ্চায়ত ডিচি এছডিঅ' সাৰ্কুল অফিচ এইকেইটা নিৰ্দিষ্ট দিয়া এই 4টা জেগাৰ পৰাহে আপুনি আনি ইয়াতে গাঁঠি দিব লাগিব সাৰ্টিফিকেটখন অৰিজিনেলখন নেগাঠিব আপোনালোকে যিমান ইয়াত ডকুমেণ্টছ এনক্লোজ কৰিব সকলোবিলাক কিন্তু জেৰক্স কপি হ'ব উইথ আপোনাৰ সাইন থাকিব সেলফ এটেষ্টেড বুলি কোৱা যায় তো আপুনি সকলোবিলাক ডকুমেণ্টছতে তলৰ পিনে হওক ওপৰৰ পিনে হওক কিনাৰত হওক লেফ্ট ৰাইট য'তে নহওক আপুনি সাইন ইনক্লুড কৰিব লাগিব ঠিক আছে ইয়াত নেক্সট 18 নম্বৰ সুধিছে এক্সামিনেশ্যন চেণ্টাৰ আপুনি যদি যোনখন ফৰ্ম ফিল আপ কৰিব সেইখনতে এক্সামিনেশ্যন চেণ্টাৰ যদি আপোনালোকক দিয়া থাকে সাপোজ যোৰহাটত দিছে গুৱাহাটীত দিছে গোলাঘাটত দিছে শিৱসাগৰ দিছে তিনচুকীয়া দিছে তেতিয়া আপুনি কোনটো এক্সামিনেশ্যন চেণ্টাৰত আপুনি এক্সাম দিবলৈ প্ৰিফাৰ কৰিব সেই প্ৰিফাৰনেছটো আপুনি ইয়াত লিখিব লাগিব সাপোজ আপুনি যোৰহাটত দিব বিচাৰে তো যোৰহাট লিখিব লাগিব আপোনাৰ যদি এক্সামিনেশ্যন চেণ্টাৰ দিয়া নাই তো তেতিয়াহ'লে ইয়াতে নো ৰাইট কৰি দিব ঠিক আছে তো এক্সামিনেশ্যন যদি চেণ্টাৰ দিয়া আছে আপুনি ৰাইট কৰিব যদিহে দিয়া নাই আপুনি ইয়াত ৰাইট কৰিব নালাগে নেক্সট আহিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো এটা ক্ৰাইকল দিয়া যায় য'ত নেকি আপোনাৰ যদি আপোনাৰ কিবা ভুল হয় ভুল প্ৰমাণিত হয় আপোনাৰ চাকৰি লগাৰ পিছত তেতিয়াহ'লে চৰকাৰে আপোনাৰ ওপৰত আপোনাৰ ভুলৰ কাৰণে চাকৰিটোৰ পৰা আপোনাক এৰি দিব সেইটো কাৰণে আপুনি এইটো লিখে যে আই এম এ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টত আপুনি এপ্লাই কৰিছে সেইটো লিখিব লাগিব ইয়াতে এণ্ড দ্য ষ্টাৰ্টেড এবভ আৰ ট্ৰু যিমান মই দিছোঁ যিমান মই লিখিছোঁ মোৰ হাতেৰে সকলোবিলাক শুদ্ধ বেষ্ট অফ মাই নলেজ আৰু মোৰ নিজৰ বুদ্ধিৰে মই কৈছোঁ বা জ্ঞানেৰে কৈছোঁ এণ্ড বিহাফ ইন কেছ অফ এনি ফল্ছ ষ্টেটমেণ্ট আই এম লাইবল যদি ইয়াৰ কোনোবা ষ্টেটমেণ্ট ভুল হয় তো মই ইয়াৰ কাৰণে দায়বদ্ধ হ'ম একশ্যন দ্য গভৰ্ণমেণ্ট ডিম ফিট এণ্ড প'ৰ তেতিয়া ফিট আৰু আনফিট আপোনালোকে ডিচিশ্যন ল'ব পাৰিব মই সেইটো কাৰণে ফিট হয় বা নহয় আপুনি ডিচিশ্যন ল'ব পাৰিব নেক্সট আহিছে তেজৰী চালান যদিহে আপোনাক কোৱা যায় তেজৰী চালান কাটিব লাগিব তেতিয়া আপুনি যদি 50 টকাৰ তেজৰী চালান কাটিবলৈ কয় তো 50 টকাৰ তেজৰী চালান হ'ব যদি 100 টকাৰ হয় 100 টকা হ'ব আপুনি কোৰ্টত গৈ তেজৰী চালান বনাব লাগিব বা ডাকঘৰত গৈ বনাব লাগিব বা বেংকত গৈ বনাব লাগিব তো যোনটো এড্ৰেছ দিয়া থাকে তেজৰী চালানৰ কাৰণে সেইটো আপুনি ফিল আপ কৰিব লাগিব কেই টকাৰ হয় আপুনি ইয়াতে ৰাইট কৰি দিব লাগিব আৰু যোনখন তেজৰী চালানৰ স্লিপ থাকিব সেই স্লিপটো আপুনি লগত ডকুমেণ্টছ হিচাপে গাঁঠি সাইন কৰি দিব লাগিব লাষ্ট আহিছে 19 নম্বৰ টু দি ফিল্ড ইন বাই কেণ্ডিডেট আপুনি কোনদিনাখনি ফৰ্মখন ফিল আপ কৰিছে সাপোজ আজি ফিল আপ কৰিছে আজি 11/5/2020 তো আপুনি 2020 ইয়াত এনেকৈ লিখিব লাগিব প্লেচ আপুনি যদি যোৰহাটৰ পৰা যোনডোখৰ পৰা কৰিছে সেইডোখৰ জেগা লিখিব লাগিব মই যোৰহাটত লিখি দিছোঁ ইয়াত যোৰহাটৰ পৰা ফিল আপ কৰিছোঁ আৰু লাষ্ট আপোনাৰ ইয়াতে ছিগনেচাৰটো কৰি দিব লাগিব তেতিয়া এখন কৰি পিনি ডকুমেণ্টছ উইথ এটেষ্টেড কৰি পিনি আপুনি এটা এনভেলপত ভৰাই এনভেলপটো ৰাইট কৰি আপুনি কুৰিয়াৰত হওক ডাকঘৰৰ যোগে হওক বাই দ্য পোষ্ট হওক আপুনি পঠিয়াই দিব লাগিব আৰু নিৰ্দিষ্ট টাইমত আপোনাৰ কল লেটাৰ কালেক্ট কৰিব লাগিব কল লেটাৰ কালেক্ট কৰি আপুনি এক্সাম দিব লাগিব এক্সাম দিলে আপুনি প্ৰিফাৰ কৰিলে আপোনাৰ জব লাগিব তো আজি ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ ফিল আপ মই আপোনালোকৰ আগত দেখালোঁ নেক্সট আপোনালোকক দেখাম কেনেকৈ কোম্পানী জবৰ বাবে বায়'ডাটা দিব লাগে বায়'ডাটাখন কেনেকৈ বনাব লাগে মই আপোনালোকৰ কাৰণে বনাই দিম তো আপোনালোকে শিকিব কিবা এটা তো যাতে ভুল নোহোৱাকৈ এখন বায়'ডাটাও আপুনি দিবগৈ পাৰে ষ্টেণ্ডাৰ্ড ফৰ্মখন যাতে ভুল নকৰাকৈ আপোনালোকে ফিল আপ কৰে তাৰ কাৰণে মই ভিডিঅ'টো দাঙি ধৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ ইমানতে থাকক জয় হিন্দ